নমস্কাৰ বন্ধু-বান্ধৱীসকল, আমি আজি কথা পাতিম বকুল ধাৰাবাহিকত নিগেটিভ কেৰেক্টাৰ অৰ্থাৎ মন্দিৰাৰ চৰিত্ৰত অভিনয় কৰা মন্দিৰা আচলতে হয় কোন, তেওঁৰ প্ৰকৃত পৰিচয়ৰ বিষয়ে আজি আমি কথা পাতিম। এটা চৰিত্ৰক দৰ্শকে যেতিয়া ভাল নাপায় তেতিয়া হয়তো আমি ভাবোঁ এইজনী নিশ্চয় বাস্তৱ জীৱনতো এনেকুৱাই, কিন্তু অভিনয়ৰ পৃথিৱীত সত্যটো সম্পূৰ্ণ বেলেগ। কেতিয়াবা এগৰাকী অভিনেত্ৰীয়ে পৰ্দাত যি চৰিত্ৰটো উত্থাপন কৰে সেই চৰিত্ৰটো বাস্তৱ জীৱনৰ তেওঁৰ বাস্তৱৰ সম্পূৰ্ণ বিপৰীত। কথাত কঠোৰ, ব্যৱহাৰ নিগেটিভ আৰু কেতিয়াবা দৰ্শকক গালিও খাবলগীয়া হয়, কিন্তু কেমেৰাৰ আঁৰত হয়তো তেওঁ এগৰাকী একেবাৰে সাধাৰণ শান্ত আৰু হাঁহিমুখীয়া মানুহ। আজি আমি জানিম বকুল ধাৰাবাহিকৰ এটা চৰ্চিত নিগেটিভ চৰিত্ৰৰ আঁৰত অভিনেত্ৰী নিহা দাসৰ অভিনয় যাত্ৰাৰ কাহিনী অৰ্থাৎ মন্দিৰাৰ কাহিনী। বকুল ধাৰাবাহিকত নিহা দাসে এটা নিগেটিভ চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ মাজত বিশেষ পৰিচয় লাভ কৰিছে। আৰম্ভণিতে চৰিত্ৰটো ইমান নিগেটিভ বুলি তেওঁ নিজেও হয়তো ভবা নাছিল, কিন্তু গল্প আগবঢ়াৰ লগে লগে চৰিত্ৰটোৰ আচৰণ, সংলাপ, এক্সপ্ৰেছন আৰু এটিটিউড সলনি হ'বলৈ ধৰিলে, আৰু তাতেই আৰম্ভ হ'ল এটা নতুন অভিনয়ৰ পৰীক্ষা। কাৰণ নিগেটিভ চৰিত্ৰ মানে কেৱল ডাঙৰকৈ কথা কোৱা বা খং দেখুৱাই নহয়। চকুৰ এক্সপ্ৰেছন, মুখৰ অভিব্যক্তি, কথা কোৱা ষ্টাইল, ডায়লগ ডেলিভাৰী প্ৰতিটো সৰু কথায়ে চৰিত্ৰটোক বিশেষযোগ্য কৰি তোলে। নিহাৰ বাবে এইটোৱে আছিল আটাইতকৈ ডাঙৰ চেলেঞ্জ। এজন অভিনেতাৰ বাবে এটা অদ্ভুত কথা আছে, দৰ্শকে যদি আপোনাৰ চৰিত্ৰটোক ঘৃণা কৰে তাৰ অৰ্থ এইটোৱে হ'ব পাৰে যে আপুনি চৰিত্ৰটোৰ সফলভাৱে অভিনয় কৰিছে। বকুলত নিহাই নিগেটিভ চৰিত্ৰ ইমান বাস্তৱভাৱে উপস্থাপন কৰিলে যে কেতিয়াবা দৰ্শকৰ পৰা তেওঁৰ গালিও খাব লগা হয়, কিন্তু নিহাৰ বাবে সেই গালিবোৰ এক অৰ্থত অভিনয়ৰ প্ৰশংসা। কাৰণ দৰ্শকে যদি চৰিত্ৰটো বাস্তৱ বুলি অনুভৱ নকৰিলেহেঁতেন তেন্তে ইমান ৰিয়েকশ্যনো নিদিলেহেঁতেন, আৰু এইখিনিতে এগৰাকী অভিনেত্ৰীৰ সফলতা লুকাই থাকে। এতিয়া আহোঁ অভিনেত্ৰী নিহা দাসৰ ব্যক্তিগত আৰু শিক্ষাগত জীৱনৰ কথালৈ। নিহা দাসৰ জন্ম আৰু ডাঙৰ দীঘল হোৱা গুৱাহাটী চহৰত। তেওঁৰ পিতৃৰ নাম ফণীন্দ্ৰ মোহন দাস আৰু মাতৃৰ নাম কবিতা দাস। তেওঁৰ পিতৃয়ে ৰেলৱেত চাকৰি কৰিছিল আৰু পিছলৈ অৱসৰ গ্ৰহণ কৰে। নিহা দাসৰ ভাতৃও আছে, তেওঁৰ নাম হৈছে ৰাহুল দাস। শিক্ষা জীৱনৰ আৰম্ভণি তেওঁৰ প্ৰথম অসম জাতীয় বিদ্যালয়ৰ পৰা কৰে। ইয়াৰ পিছত উচ্চ মাধ্যমিক পৰ্যায়ৰ শিক্ষা শ্ৰীমন্ত শংকৰদেৱ একাডেমী পাণবজাৰৰ পৰা গ্ৰহণ কৰে। কিন্তু শিক্ষা জীৱনৰ লগতে তেওঁৰ ভিতৰত আছিল আন এটা টান, অভিনয়ৰ প্ৰতি এক গভীৰ আকৰ্ষণ। নিহাৰ অভিনয়ৰ সৈতে সম্পৰ্ক আচলতে স্কুলীয়া দিনৰ পৰায়ে। বিদ্যালয়ৰ বিভিন্ন সাংস্কৃতিক অনুষ্ঠান অংশগ্ৰহণ কৰাৰ সময়তে অভিনয়ৰ প্ৰতি তেওঁৰ আগ্ৰহ বাঢ়িবলৈ আৰম্ভ কৰে। ষ্টেজ পাৰফৰ্মেন্স, কালচাৰ প্ৰগ্ৰাম আৰু বিভিন্ন অভিনয়মূলক কামৰ জৰিয়তে তেওঁ ধীৰে ধীৰে নিজৰ কনফিডেন্স বৃদ্ধি কৰিছে। তাৰ পিছত আহিল শ্বৰ্ট ফিল্মৰ সময়। নিহাই কেইবাখনো শ্বৰ্ট ফিল্মত কাম কৰাৰ অভিজ্ঞতা লাভ কৰে। ইয়াৰ উপৰিও আৰ্ট ফিল্ম আৰু ফিল্ম ফেষ্টিভেলৰ সৈতেও তেওঁৰ সম্পৰ্ক গঢ় লৈ উঠে। অৰ্থাৎ টেলিভিছনত অহাৰ আগতেই অভিনয়ৰ ফিল্ডত তেওঁৰ কিছু অভিজ্ঞতা গ্ৰহণ কৰিছিল। নিহাৰ টেলিভিছন জাৰ্নিও একেবাৰে সহজ নাছিল। টেলিভিছনত কাম কৰাৰ অভিজ্ঞতাই তেওঁৰ নতুন ধৰণৰ ডিচিপ্লিন শিকাইছিল। দীৰ্ঘ সময় শ্বুটিং, মেকআপ, ৰিহাৰ্চেল, ডায়লগ প্ৰিপাৰেশ্যন আৰু দীঘলীয়া শ্বুটিং শিডিউল, এই সকলোবোৰৰ সৈতে নিজকে খাপ খুৱাবলগীয়া হৈছিল। আৰু তাৰ পিছত আহিল বকুল। কেতিয়াবা জীৱন সলনি কৰিবলৈ এটা ফোন কলেই যথেষ্ট। বকুলৰ ক্ষেত্ৰতো নিহাৰ বাবে ঠিক তেনেকুৱাই হৈছিল। এদিন তেওঁলৈ ফোন আহিছিল। আলোচনাৰ বিষয় আছিল এটা নিগেটিভ চৰিত্ৰ। প্ৰথমতে স্বাভাৱিকভাৱে কিছু কনফিডেন্স আছিল, চৰিত্ৰটো কেনেকুৱা হ'ব, কিমানখিনি নিগেটিভ হ'ব, দৰ্শকৰ ৰিয়েকশ্যন কেনেকুৱা হ'ব, কিন্তু শেষ মুহূৰ্তত চৰিত্ৰটো ফিক্স হ'ল আৰু নিহাই সিদ্ধান্ত ল'লে এই চৰিত্ৰটো মই কৰিম। এই সিদ্ধান্তই হয়তো তেওঁৰ অভিনয় জীৱনৰ এটা গুৰুত্বপূৰ্ণ টাৰ্ণিং পইণ্ট হৈ পৰিল। প্ৰথম কেইটামান এপিছডত নতুন চৰিত্ৰটোৰ সৈতে নিজকে খাপ খুৱাবলৈ সময় লাগিছিল, কাৰণ আগতে যি ধৰণৰ চৰিত্ৰ তেওঁ অভিনয় কৰিছিল তাৰ পৰা এই চৰিত্ৰটো সম্পূৰ্ণ পৃথক। এতিয়া তেওঁ কেৱল ডায়লগ ক'ব নালাগে, চৰিত্ৰটোৰ এটিটিউডো বুজিব লাগে। কেতিয়াবা খং দেখুৱাব, কেতিয়াবা নীৰৱ থাকিব, কেতিয়াবা চকুৰ এক্সপ্ৰেছন দিব, কেতিয়াবা ডায়লগ ডেলিভাৰী কৰিব। এই প্ৰতিটো কথাই গুৰুত্বপূৰ্ণ, আৰু সেইবাবে এই নিগেটিভ চৰিত্ৰটো তেওঁৰ বাবে এক অভিনয়ৰ নতুন চেলেঞ্জ হৈ পৰিল। কেমেৰাৰ সন্মুখত আমি মাত্ৰ কেইটামান
স্ক্ৰীনহে দেখোঁ, কিন্তু তাৰ আঁৰত থকা ঘণ্টাৰ পিছত ঘণ্টা শ্বুটিং একোজন অভিনেতাৰ বাবে কল টাইম মেইনটেইন কৰাটো এটি গুৰুত্বপূৰ্ণ। সময়ত ছেটত উপস্থিত হোৱা, মেকআপ, কষ্টিউম, ৰিহাৰ্চেল, লাইটিং, কেমেৰা ছেটআপ সকলো মিলি এটা স্ক্ৰীন সম্পূৰ্ণ হয়। নিহাৰ মতে শ্বুটিঙৰ ক্ষেত্ৰতো ডিচিপ্লিন অতি প্ৰয়োজনীয়। বিশেষকৈ ছেটত সময়তে উপস্থিত হোৱাৰ আৰু নিজৰ কামৰ প্ৰতি চিৰিয়াছ হোৱা, এইবোৰে এজন প্ৰফেশ্যনেল এক্টৰৰ পৰিচয়। এটা স্ক্ৰীন শ্বুট কৰাৰ পিছতেই কাম শেষ নহয়। কেতিয়াবা থাকে ডাবিঙৰ নিজৰ ডায়লগ আকৌ শুনি সঠিক ইমোশ্যনৰ সৈতে ভইচ ৰেকৰ্ড কৰিব লাগে। কেতিয়াবা এটা সৰু শব্দ বা ডায়লগৰ পাৰফৰ্মেন্স ঠিক কৰিবলৈ নতুনকৈ ৰেকৰ্ড কৰিব লগা হয়। অভিনয়ৰ লগতে ভইচ মডুলেশ্যনৰ ওপৰতো। সেয়েহে এজন অভিনেত্ৰীৰ বাবে বিশেষ মনোযোগ দিব লাগে। এতিয়া আমি জানো বাস্তৱ জীৱনত নিহা অৰ্থাৎ মন্দিৰা। পৰ্দাত যি নিহাক দৰ্শকে দেখি তেওঁৰ হয়তো খঙাল, কঠোৰ আৰু নিগেটিভ, কিন্তু বাস্তৱ জীৱনৰ নিহা। তেওঁৰ মতে বাস্তৱ জীৱনত তেওঁ ইমান নিগেটিভ নহয়, অৰ্থাৎ পৰ্দাৰ চৰিত্ৰ আৰু বাস্তৱ মানুহজনী একেই নহয়। এইটোৱে অভিনয়ৰ সৌন্দৰ্য। এজন অভিনেতাই নিজৰ ব্যক্তিত্বক আঁতৰাই ৰাখি আন এজন মানুহৰ জীৱনৰ কেমেৰাৰ সন্মুখত জীয়াই তুলিব পাৰে। এগৰাকী অভিনেত্ৰীৰ সফলতাৰ আঁৰত কেৱল তেওঁৰ নিজৰ প্ৰতিভাই নাথাকে। ডাইৰেক্টৰ, কো-এক্ট্ৰেছ, ৰাইটাৰ, কেমেৰা টীম, মেকআপ আৰ্টিষ্ট, প্ৰডাকশ্যন টীম সকলো মিলি এটা চৰিত্ৰক জীৱন্ত কৰি তোলে। নিহাৰ ক্ষেত্ৰতো বকুলৰ ইউনিটৰ পৰা পোৱা ছাপোৰ্টৰ তেওঁৰ বাবে অতি গুৰুত্বপূৰ্ণ। বিশেষকৈ স্ক্ৰীনত কিবা ভুল হ'লে বা কিবা নতুনকৈ ক'ব লগা হ'লে সহায় কৰে। টীম মেম্বাৰ্ছৰ প্ৰতি তেওঁৰ কৃতজ্ঞ। নিহাৰ বকুল জাৰ্নিয়ে এটা কথা স্পষ্ট কৰি দিয়ে, এজন অভিনেতাৰ বাবে কেৱল পজিটিভ কেৰেক্টাৰ কৰাটোৱে সফলতা নহয়। কেতিয়াবা এটা কঠিন নিগেটিভ কেৰেক্টাৰ এজন অভিনেতাৰ অসল দক্ষতা দৰ্শকৰ আগত প্ৰকাশ কৰে। আৰু যদি সেই চৰিত্ৰটোৰ বাবে দৰ্শকে আপোনাক গালি দিয়ে, আপোনাক লৈ আলোচনা কৰে, আপোনাৰ স্ক্ৰীন দেখি ৰিয়েক্ট কৰে, তেন্তে সেই ৰিয়েকশ্যনৰ মাজতো লুকাই থাকিব পাৰে আপোনাৰ অভিনয়ৰ সফলতা। এগৰাকী সাধাৰণ ছোৱালীৰ পৰা স্কুলৰ ষ্টেজ, শ্বৰ্ট ফিল্ম, আৰ্ট ফিল্ম, টেলিভিছন আৰু শেষত বকুলৰ এটা নিগেটিভ চৰিত্ৰলৈ। নিহা দাসৰ এই যাত্ৰা এতিয়াও শেষ হোৱা নাই। আগলৈ তেওঁ আৰু কি নতুন চৰিত্ৰ দেখা যাব, পজিটিভ নে নিগেটিভ? টেলিভিছনৰ পিছত ফিল্মত ডাঙৰ সুযোগ আহিব নেকি? ইয়াৰ উত্তৰ সময়ে দিব। কিন্তু এটা কথা নিশ্চিত, বকুলৰ এই চৰিত্ৰটোৱে নিহা দাসৰ দৰ্শকৰ মাজত এক সুকীয়া পৰিচয় দি গৈছে। আৰু হয়তো এদিন আজিৰ এই নিগেটিভ চৰিত্ৰটোৱে তেওঁৰ অভিনয়ৰ জীৱনৰ এটা ডাঙৰ টাৰ্ণিং পইণ্ট হিচাপে পৰিচিত হ'ব। বন্ধুসকল, আপোনালোকৰ মতে নিহা দাস বকুলৰ কৰা নিগেটিভ চৰিত্ৰটো কেনেকুৱা লাগিছে কমেণ্টত জনাব। ভিডিঅ'টো ভাল লাগিলে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।